ওয়েলকাম টু সুমিছ কিচেন। আজি মই আপোনালোকক এটা নতুন ৰেচিপি বনাই দেখাম। ৰেচিপিটো হৈছে কাৱৈ মাছৰ লগত সৰিয়হ শাকৰ জোল। প্ৰথমতে আমি শাককেইডাল ভালদৰে ধুই চাফা কৰি লৈছোঁ। তাৰপিছত এয়া মিহি মিহিকৈ কুটি লোৱা হৈছে। তাৰপিছত আমি এনেদৰে বস্তুখিনি গোটাই লৈছোঁ। এইখিনি শাক, এয়া আলু, এয়া পিঁয়াজ আৰু শুকান জলকীয়া গোটাই লৈছোঁ। এতিয়া মাছখিনি ভালদৰে কাটি বাছি লোৱা হৈছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াক কচিয়াই দিয়া হৈছে নিমখ হালধিখিনি যাতে সোমাই যায়। এতিয়া মাছখিনি নিমখ হালধি সানি লোৱা হ'ল। এতিয়া কেৰাহীখন পাতি লৈ আমি তেল দি দিছোঁ। তেলখিনি অকণমান গৰম হোৱালৈকে আমি ৰ'ব লাগিব। তেলখিনি গৰম হৈছে, এতিয়া আমি মাছ দি দিছোঁ এটা এটাকৈ। অলপ সময় ভজাৰ পিছত মাছখিনি লৰাই দিয়া হৈছে। এয়া মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এয়া আমি প্লেট এখনত কাঢ়ি লৈছোঁ। এতিয়া আমি সেইখিনি তেলতে দুটা শুকান জলকীয়া দি দিছোঁ। তাৰপিছত এয়া পিঁয়াজ দি দিয়া হৈছে। সেইখিনি আমি লৰাই ল'ম অকণমান। পিঁয়াজৰ কালাৰটো যেতিয়ালৈকে ব্ৰাউন কালাৰ নহয় তেতিয়ালৈকে আমি ভাজি থাকিম। এতিয়া আমি আলুখিনি দি দিম। আলুখিনি দিয়াৰ পিছত অকণমান লৰাই ল'ম। যিহেতু শাকখিনি সোনকালে সিজে, আলুখিনি সিজোতে সময় লাগে, সেইবাবে আলুখিনি আগত দিয়া হৈছে। এতিয়া অকণমান হালধি দি ল'লোঁ। হালধি দিয়াৰ পিছত এয়া লৰাই আছোঁ। এতিয়া আমি শাকখিনি এড কৰি দিছোঁ। এতিয়া আমি অলপ লৰাই দিছোঁ। এয়া এতিয়া আমি মাছখিনি দি ইয়াত পানী ঢালি দিছোঁ। আৰু গেছটো হাই ফ্লেম কৰি লৈছোঁ। এতিয়া আমি ইয়াত নিমখ এড কৰিছোঁ। এয়া গেছটো হাই ফ্লেমতে ৰখা হৈছে। এয়া অলপ লৰাই দেখাইছোঁ। এতিয়াও সিজিবলৈ অলপ বাকী আছে।
অলপ সময় সিজাৰ পিছত এই ঢাকনাখন আমি দাঙি চাইছোঁ। খুব ধুনীয়া হৈছে দেখিবলৈ। এতিয়া যিহেতু শাকৰ ছিজন, আপোনালোকেও এনেদৰে কাৱৈ মাছৰ লগত শাক ৰান্ধি খাই চাব পাৰে। খুব সোৱাদ লগা হয়। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া শাক ৰেডি হৈ গ'ল। এয়া ঢাকনাখন লগাই দি ষ্টভটো অফ কৰি দিছোঁ। এতিয়া মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাইছোঁ। এয়া চাওক, খুব ধুনীয়া হৈছে।